আমি এতিয়া কাটিঙত যাই আছোঁ আৰু এইখিনি খোজকাঢ়িয়ে গৈছোঁ। সদায় খোজকাঢ়িয়ে যাওঁ, কেতিয়াবা বেটেৰী গাড়ী পালে বেটেৰী গাড়ীত যাওঁ। পিছত আৰু আমি এতিয়া ৰাস্তা পালোঁ আৰু এতিয়া বেটেৰী গাড়ী ৰখি আছোঁ। ইয়াৰ পৰা বেটেৰী গাড়ীত সদায়ে যাওঁ। আজি পালোঁ এখনত উঠি গ'লোঁ আৰু চাৰিআলি পালোঁ। চাৰিআলিতে বহুত জাম আছে যে সেইকাৰণে নামি ল'লোঁ আৰু এইখিনিৰ পৰা মানে খোজকাঢ়ি গ'লোঁ আৰু খোজকাঢ়ি কিনে ভাল লাগে। চব ধৰ বজাৰ চজাৰ চাই কিনে যাব পাৰি। লগতে আৰু ভিতৰতে সোমাব লাগে, স্কুলখন ভিতৰতে আছে আৰু মোৰ লগত লগৰজনী আছে, তাইৰ লগতে গৈছোঁ। এইখন স্কুল পালোঁ আৰু এতিয়া চাগে ছোৱালী অহা নাই, 2জনী আহিছে ছোৱালী আৰু আমি 2জনী 4জনী আৰু চবে নিজে নিজে কামত লাগি আছে, চবে ব্যস্ত আছে আৰু আহিব বাকী কেইজনী অলপ দেৰি হোৱাৰ পিছতে আহি পাব। বাইদেউ আহি পোৱাই নাই। মই ভাবিলোঁ এটা ফ্ৰক বনাওঁ আৰু আজি ফাৰ্ষ্ট টাইম ফ্ৰকটো বনাইছোঁ, মানে টিকলুমণি। যদি ভাল হৈছে কমেণ্ট কৰি জনাবাচোন। ডাঙৰ চাই বনাম, মানে এতিয়া টিকলুমণি বনাই চাইছোঁ কেনেকুৱা হৈছে, ভাল লাগিছে নে ক'বাচোন।